এভৰিৱান নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা আলু চপ। তাৰ বাবে মোক যি বস্তু লাগে এনেদৰে ৰেডি কৰি লৈছোঁ। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াতে পিঁয়াজখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। একেবাৰে কুৰকুৰীয়া কৰি নেভাজোঁ। আপুনি ইচ্ছা কৰিলে কেঁচাও দিব পাৰে, কিন্তু মই আজি অলপ বেলেগকৈ বনাম। পিঁয়াজখিনিৰ লগতে মই এটা শুকান জলকীয়া সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। তাৰপিছত মই এখন পাত্ৰ লৈ লৈছোঁ আৰু ইয়াতে বইল কৰা আলুকেইটা পিটিকি লৈছোঁ। হাতেৰে ভালদৰে পিটিকি লোৱাৰ পিছত মই ইয়াতে অলপমান চিৰা দিম। চিৰাখিনি মই পানীত তিয়াই ৰাখিছিলোঁ আৰু কোমলি যোৱাৰ পিছত পানীখিনি আঁতৰাই এইখিনি ইয়াতে দি লৈছোঁ। এতিয়া মই ইয়াতে কাটি লোৱা ধনিয়াখিনি দি লৈছোঁ। তাৰপিছত এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দি লৈছোঁ। তাৰপিছত যিখিনি পিঁয়াজ ভাজিছিলোঁ সেইখিনি দি লৈছোঁ। অকণমান ৰেড চিলি দি লৈছোঁ। অলপমান জিৰা গুড়ি দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। তাৰপিছত 2 চামুচ চাউলৰ গুড়ি দি লৈছোঁ। এতিয়া মই এইখিনি গোটেইখিনি ভালদৰে পিটিকি ল'ম। এয়া পিটিকা হৈ গৈছে। এতিয়া মই অলপমান বেচন, অলপমান চাউলৰ গুড়ি, নিমখ দি এনেদৰে পানীত এটা মিশ্ৰণ বনাই ল'লোঁ। তাৰপিছত এক্সট্ৰাকৈ এখন প্লেটত অলপমান চাউলৰ গুড়ি দি লৈছোঁ। এইখিনি মই কেনেকৈ ব্যৱহাৰ কৰোঁ দেখুৱাই আছোঁ। নৰসিংহ পাতখিনি মই আলুখিনিৰ লগত পিটিকিবলৈ পাহৰি গৈছিলোঁ, সেয়ে এতিয়া দি লৈছোঁ। আৰু এইখিনি ভালদৰে আকৌ এবাৰ মিহলি কৰি লৈছোঁ। তাৰপিছত এইবাৰ ইয়াৰ পৰা মই চপ বনাম। আপুনি যিকোনো নিজৰ মন পচন্দ অনুসৰি যিকোনো শ্বেপ দি বনাব পাৰে। মই এনেদৰে দীঘলকৈ শ্বেপ দি বনাই লৈছোঁ। আকৌ এটা মই বনাই দেখুৱাই দিছোঁ। লাৰু বনোৱাৰ দৰে গোল কৰি লৈছোঁ। তাৰপিছত এনেদৰে আৰু বেলেগ এটা শ্বেপত বনাই ল'লোঁ। এনেদৰে মই বাকীখিনিও বনাই লোৱা হৈ গ'ল। এতিয়া মই বেচনৰ মিশ্ৰণখিনিত প্ৰথমে চপটো ডুবাই লৈছোঁ। তাৰপিছত যিখিনি শুকান গুড়া আছিলে চাউলৰ গুড়ি সেইখিনি দি ল'ম। এনেকৈ দিলে আচলতে বেছি কুৰকুৰীয়া হ'ব। এনেদৰে বাকীকেইটাও ৰেডি কৰি ল'লোঁ। এতিয়া আমি ফ্ৰাই কৰিম। এইখিনি ফ্ৰাই কৰিবৰ কাৰণে এখন কেৰাহীত মই ৰিফাইন তেল লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত জুইটো কমাই লৈ চপকেইটা ভালদৰে ফ্ৰাই কৰিম। অলপ দূৰে দি লৈছোঁ যাতে লাগি নধৰে। তাৰপিছত কৰচখনেৰে তেল অলপ ওপৰত দি লৈছোঁ। এইখিনিতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ওচৰত থকা বেল আইকনটো হিট কৰি অল কৰি দিব। তেতিয়া মই বনোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে সোনকালে চাব পাৰিব। এনেদৰে বাকীকেইটাও চব মই এটা এটাকৈ দি গৈছোঁ আৰু এইখিনি ফ্ৰাই কৰি ল'ম।
দেখিছেনে ইয়াৰে কালাৰটো চেঞ্জ হৈছে আৰু এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই এইখিনি যিখিনি এক্সট্ৰা তেল থাকে এইখিনি আঁতৰাই লৈছোঁ, তাৰপিছত এইখিনি নমাই ল'ম। এনেদৰে বাকী চবকেইটাও মই ভাজি ল'ম। আটাইকেইটা চব বনোৱা হৈ গ'ল মোৰ। এতিয়া মই এখন প্লেটত এইখিনি সাজি আপোনালোকক দেখুৱাই আছোঁ। দেখিছেনে? এটা মই এতিয়া আপোনালোকক ভিতৰখিনি দেখুৱাই দিছোঁ। এনেদৰে বনাই আপোনালোকে চচ নহ'লে যিকোনো চাটনিৰ লগত পৰিৱেশন কৰিব পাৰে, খাবলৈ খুব বেছি ভাল হয়। তেন্তে এয়াই আছিলে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।